Hello everyone. সকলোকে দিৱালী বহুত শুভেচ্ছা আৰু শুভকামনা জনালো। আশা কৰোঁ সকলোৰে জীৱনটো বহুত ৰঙীন হৈ পৰক তাৰে কামনা কৰিছোঁ। আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তাৰ আগতে সকলোকে আকৌ এবাৰ হেপী দিৱালী। আজি যোনটো মই ভিডিঅ' লৈ আহিছোঁ ইয়াত এতিয়া মই টপিক লৈ অহা নাই স্পেচিয়েল। ইয়াত একচুৱেলি মই এই ভিডিঅ'টোত কেইটামান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব আহিছোঁ। একচুৱেলি মোক বহুতে সুধি আছিলে মইনো ল অফ এট্ৰেকশ্যন কেনেকৈ ষ্টাৰ্ট কৰিছোঁ, মোৰ জাৰ্ণিটোনো ক'ৰ পৰা ষ্টাৰ্ট হৈছে। চ' তাৰে অলপমান কথা পাতিম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু মই এটা কথা ভাবিছোঁ যে মই আজিলৈকে আপোনালোকক বহুত মোৰ টিপছ টেকনিক্স ল অফ এট্ৰেকশ্যনৰ বিষয়ে আপোনালোকক জনাই আছোঁ, কিন্তু আজিলৈকে মই মোৰ নিজৰ পৰিচয় আপোনালোকক কেতিয়াও দিয়া নাই। চ' মোৰ নিজৰ ইন্ট্ৰডাকশ্যন আজি আপোনালোকৰ ওচৰলৈকে দিম। আৰু সকলোৱে জানে মোৰ নাম কৰবী চৌধুৰী আৰু মোৰ ঘৰ হৈছে গুৱাহাটী বেলতলাত। মোৰ জন্ম ইয়াতেই হয়, গুৱাহাটীতে হয়। মোৰ ঘৰত মোৰ মা আৰু আমি 4জনী ছোৱালী। মই আটাইতকৈ সৰু। বাহঁতৰ বিয়া হ'ল আৰু 2015ত মই মোৰ দেউতাক হেৰুৱাইছিলোঁ। আৰু তেতিয়াৰ পৰাই 2015ৰ পৰাই মোৰ লাইফত বহুতখিনি চেঞ্জেছ আহি গৈছিলে। চ' এনেকুৱা নহয় যে তেনেকুৱা চিটুৱেশ্যন অকল ময়ে ফেচ কৰিছোঁ। মোৰ নিচিনা বহুত ছোৱালী আছে, মোৰ নিচিনা বহুত তেনেকুৱা ঘৰ আছে যোনে এনেকুৱা চিটুৱেশ্যন অলৰেডি ফেচ কৰিছে। চ' যিকোনো চিটুৱেশ্যন যিকোনো এটা টাফ চিটুৱেশ্যন বা এনেকুৱা চিটুৱেশ্যন যোনটো আমি ভয় কৰোঁ, সেনেকুৱা চিটুৱেশ্যন নোহোৱাৰ আগতে আমি সদায় মনত খুব এটা আমি ভয় কৰি থাকোঁ যে এনেকুৱা হ'লে আমিনো কেনেকৈ জীয়াম, কেনেকৈ আগবাঢ়িম। একচুৱেলি তেনেকুৱা নহয়। যেতিয়া চিটুৱেশ্যনটো আহে সময়ৰ লগে লগে চিটুৱেশ্যনৰ লগে লগে আমি ফেচ কৰিব শিকি যাওঁ। আমি পাৰোঁ ফেচ কৰিব। যিমানেই কঠিন সময় নহওক কিয়, যিমানে কঠিন এটা চিটুৱেশ্যন নহওক কিয়, আমি সেই চিটুৱেশ্যনটো ধুনীয়াকৈ ফেচ কৰিব পাৰোঁ। ঠিক তেনেকৈ ময়ো ইমান ডাঙৰ এটা মানে বেয়া ফেজ এটা ফেচ কৰোঁ আৰু মই বহুতখিনি শিকিছোঁ। প্ৰথমতে বহুতখিনি দিগদাৰ হৈছিলে, বহুতখিনি প্ৰব্লেমৰ সন্মুখীন হৈছিলোঁ, কাৰণ বাহঁতৰ সকলোৰে বিয়া হৈছে। চ' বহুতখিনি ৰেছপনচিবিলিটিজ মোৰ তাত পৰি গৈছে। চ' এইটো স্বাভাৱিক, মোৰ নিচিনা তেনেকুৱা বহুত আছে। বহুতখিনি চেঞ্জেছ আহিছে মোৰ লাইফত। চ' সেইটোতো আহিছেই। চ' তেনেকৈ মোৰ লাইফটো এতিয়াও চলি আছে। প্ৰথমতে অলপমান দিগদাৰ হৈছিলে, আলু পিঁয়াজৰ দাম নাজানিছিলোঁ, কাৰণ কিয় কেতিয়াও চব্জি বজাৰ কৰি পোৱা নাছিলোঁ। কিন্তু এতিয়া মোক ঠগাব নোৱাৰে, উল্টাকৈ মইহে অলপমান দম চম দি পেলাই কমাই মেলি আৰু মই এইটোৱে কামনা কৰিছোঁ কাৰো যাতে একো বেয়া চিটুৱেশ্যন নাহে, একো যাতে বেয়া দিন আপোনালোকে ফেচ কৰিব নালাগে, সকলোৱে খুব ভালকৈ থাকক তাকে কামনা কৰোঁ। চ' তাৰপিছত আফটাৰ 2015 আই ৱাজ ৱৰ্কিং, মই চাকৰি কৰি আছিলোঁ। তাৰপিছত বহুতখিনি আপছ এণ্ড ডাউনছটো চলিয়ে থাকে। তেনেকৈ মোৰ লাইফটো সেইটো মোৰ নৰ্মেল লাইফ হিচাপে মই ল'লোঁ আৰু চলি গৈ আছোঁ তেনেকৈ। তাৰপিছত ল অফ এট্ৰেকশ্যনৰ জাৰ্ণিৰ কথা যদি কওঁ যে ক'ৰ পৰানো মই ষ্টাৰ্ট কৰিছোঁ, এইটো 2017ৰ কথা। 2017ত মোৰ অলপমান বেয়া এটা টাইম চলি আছিলে। সকলোৰে লাইফতো ভাল বেয়া চলিয়ে থাকে। কাৰোবাৰ যদি ভাল টাইম থাকে দেন বেয়া টাইমো আহিব, বেয়া টাইম যদি চলি থাকে ভাল টাইমো আহিব। টাইম ইজ নট এট অল পাৰ্মানেণ্ট। টাইম এণ্ড চিটুৱেশ্যন কেতিয়াও পাৰ্মানেণ্ট নহয়, ফ্লাকচুৱেট হৈয়ে থাকে লাইফটোত। চ' এইটো আমি সদায় ফেচ কৰিবই লাগিব। চ' 2017তো মোৰ তেনেকুৱা এটা ফেজ আহিছিল য'ত অকণমান মোৰ দিগদাৰ হৈছিলে, অলপমান মই ডিপ্ৰেছড আছিলোঁ। এটা ৰাতি 2017ৰ মই এনেই ইউটিউবটো স্ক্ৰল কৰি আছিলোঁ আৰু ট্ৰাষ্ট মি, আপোনালোকে মোক বিশ্বাস কৰক, আজি এই পবিত্ৰ দিনত মই কেতিয়াও বাৰু আপোনালোকক মিছা কথা নকওঁ। মই যেতিয়া ভিডিঅ' চাই আছিলোঁ ইউটিউবত, মোৰ হাতখন এটা এনেকুৱা ভিডিঅ'ত মানে টাচ হৈ গ'ল, লাগি গ'ল আনইণ্টেনশ্যনেলি দেই। মই ভবাও নাছিলোঁ যে তেনেকুৱা কিবা ভিডিঅ'ত মোৰ হাতখন টাচ হ'ব, কিন্তু আনইণ্টেনশ্যনেলি নভবাকৈ মোৰ আঙুলিটো এটা এনেকুৱা ভিডিঅ' প্লে হৈ গ'ল য'ত ল অফ এট্ৰেকশ্যনৰ কথা বুজাই আছে। সেই পাৰ্টিকুলাৰ ভিডিঅ'টোত
ভিজুৱেলাইজেশ্যনৰ কথা মানে বুজাই আছিলে যে কেনেকৈ ভিজুৱেলাইজ কৰিলে আমাৰ ড্ৰিমছ গ'লছবোৰ সঁচা হৈ যায় ৰিয়েল হৈ যায় চ' মই মানে একো বুজি পোৱা নাই চব বস্তুবোৰ মোৰ মূৰৰ ওপৰেদি গৈ আছে তাৰপিছত মই যেতিয়া 3 মিনিটমান চালোঁ মোৰতো খুব বেছি পজিটিভ এটা ফিল আহিছে খুব বেছি ভাল লাগিছে চাই মোৰ বহুত ইণ্টাৰেষ্টিং লাগিলে চাই তাৰপিছত মই ভিডিঅ'টো ভালকৈ চালোঁ সেই ভিডিঅ'টো 17 মিনিটছৰ আছিলে আৰু 17 মিনিটছ মই একদম ভালকৈ চালোঁ আৰু চাই থাকোঁতেই মোৰ এনাৰ্জি ভাইব্ৰেশ্যনটো ইমান বেছি পজিটিভ লাগিলে মই ভিডিঅ'টো যেতিয়া খতম হৈ গ'ল তাৰপিছত মই সেই চেনেলটো ছাবস্ক্ৰাইব কৰিলোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই মই তাৰে 2-3টামান ভিডিঅ' চালোঁ কিনো ল অফ এট্ৰেকশ্যন কিনো পজিটিভ এনাৰ্জি কিনো নেগেটিভ এনাৰ্জি কিনো ভিজুৱেলাইজেশ্যন মই একো বুজি পোৱা নাই মোৰ একেবাৰে মূৰৰ ওপৰেদি গৈছে খালি তাতে যোনটো টেকনিক কৈ আছিলে যে আপুনি এনেকৈ কৰক ইনহেলেশ্যন এক্সেলেশ্যন কৰক সেই বস্তুখিনি মই ধুনীয়াকৈ শুনিছিলোঁ আৰু মই ফোনটো থৈ পেলাই মই মানে মনতে ভাবিছোঁ চাওঁচোন ট্ৰাই কৰি পেলাই যেনেকৈ কৈছে চ' মই লগালগ ভিজুৱেলাইজ কৰা ষ্টাৰ্ট কৰিলোঁ ইনহেলেশ্যন এক্সেলেশ্যন মই প্ৰেক্টিছ মানে কৰিলোঁ 5 মিনিটমান তাৰপিছত মই ধুনীয়াকৈ ভিজুৱেলাইজেশ্যন কৰিলোঁ ভিজুৱেলাইজ মই কৰি ইমান ভিতৰলৈকে সোমাই গৈছোঁ সোমাই গৈ পেলাই মই কমেও 15-20 মিনিটছমান মই ভিজুৱেলাইজ কৰি দিছিলোঁ ফাৰ্ষ্ট ট্ৰাই ঠিক আছে মই 20 মিনিটমান ভিজুৱেলাইজেশ্যন কৰি যেতিয়া হৈ গ'ল তাৰপিছত মই আকৌ ফোনটো হাতত লৈছোঁ ফোনটো হাতত লৈ পেলাই আকৌ মই সেই চেনেলটোত মই মানে ভিডিঅ' কিছুমান চালোঁ ল অফ এট্ৰেকশ্যন মানেনো কি হয় বস্তুটো কেনেকৈনো কাম কৰে মানে মোৰ ভিতৰত এটা কিউৰিয়চিটি লেভেলটো বাঢ়ি গৈছে মানে জানিবলৈ ইমান মন গৈছে মানে ক্ৰেজি নিচিনা হৈ গ'লোঁ মই তাৰপিছত মই তেনেকৈ ভিডিঅ'টো চাই থাকোঁতেই তাৰে সেই চেনেলটোৰ তাৰপিছত ট্ৰাষ্ট কৰক বিশ্বাস কৰক 1 ঘণ্টাও হোৱা নাই মই ভিজুৱেলাইজেশ্যন কৰা আৰু মই 1 ঘণ্টা নহওঁতে মই যিহক লৈ পেলাই ভিজুৱেলাইজ কৰিছিলোঁ মইতো লগালগ ৰিজাল্ট পাই গ'লোঁ আই ৱাজ ট'টেলি শ্বকড মানে মই আৰু বেছি জানিব চেষ্টা কৰিলোঁ যে হোৱাট ইজ ল অফ এট্ৰেকশ্যন কেনেকৈ কাম কৰে টুলছ এণ্ড টেকনিক্সবোৰে কেনেকৈ কাম কৰে আমাৰ মাজত কি এনাৰ্জি আছে আমাৰ এনাৰ্জি দি কিনো কাম কৰিব পাৰি চ' মই লাহে লাহে গোটেইবোৰ বস্তু লাহে লাহে ৰিচাৰ্চ কৰিলোঁ ৰিচাৰ্চ কৰি বহুত বস্তু পঢ়িলোঁ তাৰপিছত মানে গম পাইছোঁ যে সঁচাকৈ আমাৰ মাজতে সেই এনাৰ্জিটো আছে যোনটো দি আমি চব কৰিব পাৰোঁ চব ভাবিব পাৰোঁ চব পজিটিভ ভাবিব পাৰোঁ চ' তাৰপিছত মোৰ মানে এই ল অফ এট্ৰেকশ্যন কনচেপ্টটোৰ প্ৰতি মোৰ ইমান এট্ৰেকশ্যন এটা হৈ গ'ল মানে ক্ৰেজি টাইপৰ হৈ গ'লোঁ মই মোৰ ফ্ৰেণ্ডছ চবকে কওঁ লগ পালে যে এনেকুৱা কথা এনেকৈ কৰিব লাগে বাহঁতক কওঁ ফেমিলিক কওঁ সকলোকে কৈছোঁ সকলোৱে কৰিছে আৰু সকলোৱে মানে মেক্সিমামে ৰিজাল্ট পাইছে মোৰ ফেমিলিৰ ক্ষেত্ৰত হওক বা ফ্ৰেণ্ডছৰ ক্ষেত্ৰত হওক বহুত ৰিজাল্ট পাইছে তো এইটো বস্তুৱে মোক আৰু বেছি পজিটিভ কৰিছত এনেকৈ মই ষ্টাৰ্ট কৰি আছোঁ শিকি আছোঁ পঢ়ি আছোঁ বুজি আছোঁ চ' এনেকৈয়ে মোৰ ল অফ এট্ৰেকশ্যনৰ জাৰ্ণিটো গৈ আছে আই এম ষ্টিল অন দি প্ৰচেছ অফ লাৰ্ণিং মই এতিয়াও শিকি আছোঁ আৰু বহুতখিনি শিকিব বাকী আছে আৰু মোৰ এই চেনেলটো খোলা এটাই মানে মটিভ হয় মোৰ এটাই উদ্দেশ্য আছে যে ল অফ এট্ৰেকশ্যনৰ বহুত চেনেল আছে ইংলিছৰ বহুত চেনেল পাব হিন্দীৰ বহুত চেনেল পাব কিন্তু আমাৰ অসমীয়াত ল অফ এট্ৰেকশ্যনৰ ইমান তেনেকুৱা ডিটেইলছত কোৱা চেনেল এটাও মই পোৱা নাই বা দেখা নাই চ' মই ভাবিছোঁ মই যদি কিবা এটা পজিটিভ পাই আছোঁ তেনেহ'লে মোৰ আশে পাশে যোনসকল লোক থাকে তেওঁলোকেনো কিয় মানে নাজানিব এই বস্তুটো তেওঁলোকেও জনাটো উচিত তেওঁলোকেও পজিটিভ হোৱাটো উচিত তেওঁলোকেও ট্ৰাই কৰাটো উচিত সেই ভাবিয়েই মই এই চেনেলটো খুলিলোঁ আৰু বৰ্তমানলৈকে মই বহুতখিনি ভাল ৰেছপন্স পাই আছোঁ সকলোৱে ভাল পাইছে আৰু মই এতিয়াও কওঁ যে আমি
কিমান দিননো আছোঁ, আজি আছোঁ কালি নাই। চ' থাকা কেইদিন এটলিষ্ট সকলোৱে পজিটিভ হৈ থকাটো বহুত বেছি জৰুৰী। আমাৰ ছাৰাউণ্ডিংছটো পজিটিভ ৰখাটো বহুত বেছি জৰুৰী হয়। চ' আপোনালোকে সকলোৱে পজিটিভ থাকক আৰু সকলোৱে স্প্ৰেড কৰক, পজিটিভিটিটো স্প্ৰেড কৰক। সকলোৱে পজিটিভিটিটো যেতিয়া স্প্ৰেড কৰিব তেতিয়া দেখিবচোন এই পৃথিৱীখন যে কিমান বেছি ধুনীয়া হৈ যাব, কিমান বেছি পজিটিভ হৈ যাব। চ' মোৰ ইণ্টেনশ্যন সেইটোৱে। আৰু তাৰ মানে মই অকলে গোটেইখিনি স্প্ৰেড কৰিব নোৱাৰিম, তাৰ কাৰণে মোক আপোনালোকৰ হেল্প লাগিব। চ' আমি সকলোৱে একেলগে মিলি জুলি পেলাই আমি পজিটিভিটি স্প্ৰেড কৰোঁ আহক। আপোনালোকে পজিটিভ থাকক, আপোনালোকে মই দিয়া টুলছ এণ্ড টেকনিক্সবোৰ প্ৰেক্টিছ কৰক। আৰু যদি কিবা ভালকৈ জানিবলগীয়া আছে বা কিবা ডাউটছ আছে, কিবা সুধিবলগীয়া আছে, তেনেহ'লে প্লিজ মোক কানেক্ট কৰক। আপোনালোকে ফেচবুকতো কানেক্ট কৰিব পাৰিব, মোৰ নামটো কৰৱী চৌধুৰী বুলি আছে। আৰু নহ'লে বা মোক মেইল কৰিব পাৰিব, ইনষ্টাগ্ৰামতো কানেক্ট কৰিব পাৰিব। চ' আপোনালোকে মোক সুধিব পাৰিব। চ' থেংক ইউ ছ' মাছ। আজিলৈকে ইমানেই আছিলে ভিডিঅ'টো। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু অলৱেজ স্প্ৰেড পজিটিভিটি। আই লাভ ইউ অল এণ্ড আই লাভ মাই চেল্ফ। ডু লাভ ইয়ৰ চেল্ফ। আপোনালোকে চেল্ফ লাভ প্ৰেক্টিছ কৰিব, গ্ৰেটিটিউড প্ৰেক্টিছ কৰিব। আৰু যদি ভাল লাগিছে ভিডিঅ'টো তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যোনসকল লোকে মোৰ ভিডিঅ'টো ফাৰ্ষ্ট টাইম চাই আছে, প্লিজ 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 ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল। লাভ ইউ অল আৰু ওৱান্স এগেইন হেপী দিৱালী। ভালকৈ থাকক। থেংক ইউ ছ' মাছ।